3 তাৰিখ আৰু 5 তাৰিখৰ যি ঘটনা অত্যন্ত গৰ্হিত ঘটনা আৰু আমি সকলোৱে এই কথাটোত মনত অত্যন্ত আঘাত পাইছিলোঁ। নিৰ্বাচনৰ সময়ৰ কাৰণে আমি চৰকাৰখনে সেই ধৰণে কাম কৰিব নাই, সেই সক্ৰিয়তাৰে যে ইমিডিয়েটলি আহিম সেই কামটো কৰিব পৰা নাছিলোঁ। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত মই ভুক্তভোগী পৰিয়ালক আহি লগ কৰিলোঁ। তেখেতৰ নিজৰ সন্তান ল'ৰা এটা হেৰুৱাইছে, গতিকে আমাৰ নিজৰ ভাতৃ এজন হেৰুৱাইছে। আমাৰ ভাতৃ হেৰুৱাৰ লগে লগে ভগ্নী ধৰ্ষিতা হৈছে। গতিকে এই কথাবিলাক আমাৰ কাৰণে অত্যন্ত দুখজনক আৰু এইখন অসমত খিলঞ্জীয়া মানুহ আজি কিছুদিন ধৰি আমি দেখিছোঁ যে এইটো বড়ো জনগোষ্ঠীৰ লোক। কেইদিনমান আগত মাজবাটত মই নিজে গৈ আহিছোঁ, তাত গোৰ্খা সম্প্ৰদায়ৰ ভগ্নী এগৰাকী, মাজবাটত তাৰ পৰা ঢেকীয়াজুলিত আমাৰ আদিবাসী বাগানৰ ভগ্নী এগৰাকী। এই ধৰণে এটা বিশেষ সম্প্ৰদায় বাৰে বাৰে আমাৰ জীয়ৰী বোৱাৰী আমাৰ ভগ্নীক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে আৰু এইটো অত্যন্ত গৰ্হিত আৰু এইটো সহ্য কৰা নহয়। নিশ্চয়কৈ যোৱা নিৰ্বাচনৰ সময়ৰ পৰা আমাৰ বিভিন্ন বাধ্যবাধকতাৰ কাৰণে চৰকাৰখনে কিছু কাম কৰিব পৰা নাছিল। নিৰ্বাচনৰ সময়ত আমাৰ কোড অফ কণ্ডাক্ট চলি আছিল আৰু নিৰ্বাচনৰ আগলৈকে কেতিয়াও অসমত এই ধৰণৰ আমাৰ ভগ্নীক আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই মিয়াসকলে এনেধৰণে আক্ৰমণ কৰাৰ কোনো সাহস কৰা নাছিল। কিন্তু নিৰ্বাচনৰ পিছৰ পৰা আমি দেখিলোঁ যে এই ধৰণৰ এটাৰ পিছত এটা ঘটনা ঘটা আৰম্ভ হৈছে আৰু আজি মই ইয়ালৈ আহি ৰাইজৰ পৰা যিটো বুজিলোঁ যে ইয়াত এই অঞ্চলত এনেকুৱা ধৰণৰ যথেষ্ট সাহস কৰা সেই জনগোষ্ঠীটোৰ সাহস আমি দেখিছোঁ। কিন্তু আমাৰ খিলঞ্জীয়া বড়ো ভাইসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ বা এনেকুৱা ধৰণৰ সাহস তেওঁলোকে ইমিডিয়েটলি বন্ধ কৰক, নহ'লে আমি যিমান কঠোৰ হ'ব লাগে কঠোৰ হ'ম। পৰিয়ালটোৰ মই ক্ষতিপূৰণ বুলি নকওঁ, অৰ্থনৈতিক সাহায্যৰ কাৰণে চৰকাৰে দুয়োটা পৰিয়ালকে, যিগৰাকী ভগ্নী আমাৰ পৰা ভগ্নী ধৰ্ষিতা হ'ল আৰু আমাৰ যি ভাতৃ আমাৰ পৰা হেৰাই গ'ল, দুয়োটা পৰিয়ালকে চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰি অকণমান সহায় কৰিব। ফাষ্ট ট্ৰেকৰ কাৰণে যি ব্যৱস্থা থাকিব সেই ব্যৱস্থাও মই আজিয়ে নিৰ্দেশনা দিছোঁ। এইটো আইনগতভাৱে আবেদন কৰা এই ফৰেঞ্চিক ৰিপৰ্টটো অহাৰ লগে লগে সেই ধৰণৰ যিখিনি ব্যৱস্থা থাকিব আৰু এইটো ফাষ্ট ট্ৰেক কোৰ্টত লৈ যোৱা হ'ব যাতে ইমিডিয়েটলি শাস্তি প্ৰদান কৰিব পাৰোঁ। আৰু ইতিমধ্যে যিখিনি একিউজ আছিলে এই একিউজখিনি ধৰা হৈছে, এগৰাকী মাত্ৰ বাকী আছে আৰু বাকীখিনি সকলোকে ধৰিছে। এইগৰাকীও সাক্ষ্যৰ ওপৰতে নামটো আহিছে, বাকী যিসমূহ মুখ্য অভিযুক্ত আছিল গোটেইকেইজনকে ধৰা হৈছে আৰু এওঁক যি সাক্ষ্যৰ অভিযোগত আহিছে যোৱাকালিও এগৰাকীক ধৰিছে আৰু যি পলাই আছে তাকো ধৰা হ'ব। আমাৰ পুলিচ প্ৰশাসনক ধন্যবাদ দিম যে ক্ষিপ্ৰতাৰে কাম কৰি গোটেইখিনি কৰিছে আৰু আমাৰ যিহেতু গোটেইখিনিৰ এটা আৱেগ জড়িত হৈ আছে, কাৰণ আমাৰ নিজৰ খিলঞ্জীয়া মানুহক এনেধৰণে বহিমূলৰ মানুহে আহি আক্ৰমণ কৰিব, বহিমূলৰ মানুহে আজি আমাৰ মান সন্মানৰ ওপৰত হাত দিব, এইটো কোনো কাৰণত সহ্য কৰা নহয় আৰু ইয়াৰ কাৰণে যেনেকৈ যি ব্যৱস্থা ল'ব লাগে চৰকাৰে লয়। অভিযোগ যি নাহক কিয় এটা কথা নিশ্চিত যে পুলিচে যি ধৰণে কাম কৰিলে তাৰ কাৰণে আমি ইমিডিয়েটলি 3 তাৰিখ আৰু 5 তাৰিখৰ ঘটনাৰ পিছত ইমিডিয়েটলি দোষীসকলক আয়ত্ব কৰিবলৈ সক্ষম হৈছে। কেতিয়াবা এই ধৰণৰ কথা হয়, কিবা কাৰণত ফোনত হয়তো পোৱা নাই বা কিবা হৈছে, কিন্তু মই ভাবোঁ যে পুলিচ প্ৰশাসনক ইয়াত ধন্যবাদেই দিব লাগিব আৰু ৰাইজেও এই কথাটো স্বীকাৰ কৰিছে যে পুলিচৰ ক্ষেত্ৰত কোনো হামাহি হোৱা নাই। কেৱল আমি সদায় এইটো অকল ঘটনা নহয়, ঘটনাটো হ'ল ইয়াৰ লগত যিবিলাক কথাৰ কাৰণে এইবিলাক ঘটনা হৈছে সেই কথাবিলাকৰ শিপালৈ যাব লাগিব আৰু সেইটোৱে বন্ধ কৰিব লাগে। সেই কথাটোৱে ইতিমধ্যে মই আয়ুক্ত মহোদয়ক নিৰ্দেশনা দিছোঁ যে তাত কি ধৰণে তেওঁলোকে এই ট্ৰাইবেল বেল্টত বহি আছে, তেওঁলোক সঠিকভাৱে বহা মানুহ নে বেলেগৰ পৰা আহি বহা মানুহ বা কেতিয়া আহিলে এই মানুহবিলাক এইবিলাক মাটি চৰকাৰী মাটিত আছে নে কিবা বেলেগ মাটিত আছে, গোটেইখিনি বস্তু চাবৰ কাৰণে মই আয়ুক্ত মহোদয়ক নিৰ্দেশ দিছোঁ আৰু মই ভাবোঁ যে এই ৰিপৰ্টটো অহাৰ লগে লগে সেই ক্ষেত্ৰতো চৰকাৰখনে কঠোৰভাৱে ইয়াৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি ৰাইজ সজাগ হ'ব লাগিব, ৰাইজে বুজি পাব লাগিব যে এতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই মিয়াসকলৰ আক্ৰমণ আৰম্ভ হৈছে। গতিকে ইয়াৰ কঠোৰভাৱে যিটো সামাজিক দায়বদ্ধতা আমি কিন্তু সামাজিকভাৱে দেখুৱাব লাগিব আৰু ইয়াৰ ভিতৰতো কিছুমান এনেকুৱা ঘটনা আছিল যি ঘটনাবিলাকে তেওঁলোকক এতিয়া অলপমান সাহস দিছে।
কিন্তু এই প্ৰথম যোৱা ৩টা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনত কিন্তু এই মানুহবিলাকে সাহস পোৱা নাছিল। যোৱা নিৰ্বাচনৰ পিছৰে পৰা বা নিৰ্বাচনৰ সময়ৰ পৰা এই ধৰণৰ সাহস কৰবাত পালে আৰু সেইকাৰণে আমিও সামাজিক সচেতনতাৰে ইয়াৰ উত্তৰ দিব লাগিব আৰু চৰকাৰে ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। খিলঞ্জীয়া বাই ভনীৰ ওপৰত এই আক্ৰমণৰ কাৰণে যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব। সকলোকে এটাই ক'ম যে আমি সামাজিকভাৱে সচেতন হ'ব লাগিব যে এই ধৰণৰ আক্ৰমণ আমাৰ খিলঞ্জীয়া ভনীসকলৰ লগত কিয় বাৰে বাৰে হৈছে, তাৰ কাৰণে আমি কঠোৰ হ'ব লাগিব আৰু সেইটো কঠোৰ আমি হ'মেই। যোৱা ৩ তাৰিখ আৰু ৫ তাৰিখৰ যি ঘটনা অত্যন্ত গৰ্হিত ঘটনা আৰু আমি সকলোৱে এই কথাটোত মনত অত্যন্ত আঘাত পাইছিলোঁ। নিৰ্বাচনৰ সময়ৰ কাৰণে আমি চৰকাৰখনে সেই ধৰণে কাম কৰিব নাই, সেই সক্ৰিয়তাৰে যে ইমিডিয়েটলি আহিম সেই কামটো কৰিব পৰা নাছিলোঁ। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত মই ভুক্তভোগী পৰিয়ালক আহি লগ কৰিলোঁ। তেখেতৰ নিজৰ সন্তান ল'ৰা এটা হেৰুৱাইছে, গতিকে আমাৰ নিজৰ ভাতৃ এজন হেৰুৱাইছে। আমাৰ ভাতৃ হেৰুৱাৰ লগে লগে ভগ্নী ধৰ্ষিতা হৈছে। গতিকে এই কথাবিলাক আমাৰ কাৰণে অত্যন্ত দুখজনক আৰু এইখন অসমত খিলঞ্জীয়া মানুহ আজি কিছুদিন ধৰি আমি দেখিছোঁ যে এইটো বড়ো জনগোষ্ঠীৰ লোক। কেইদিনমান আগত মাজবাটত মই নিজে গৈ আহিছোঁ, তাত গোৰ্খা সম্প্ৰদায়ৰ ভগ্নী এগৰাকী, মাজবাটত তাৰ পৰা ঢেকীয়াজুলিত আমাৰ আদিবাসী বাগানৰ ভগ্নী এগৰাকী। এই ধৰণে এটা বিশেষ সম্প্ৰদায় বাৰে বাৰে আমাৰ জীয়ৰী বোৱাৰী আমাৰ ভগ্নীক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে আৰু এইটো অত্যন্ত গৰ্হিত আৰু এইটো সহ্য কৰা নহয়। নিশ্চয়কৈ যোৱা নিৰ্বাচনৰ সময়ৰ পৰা আমাৰ বিভিন্ন বাধ্যবাধকতাৰ কাৰণে চৰকাৰখনে কিছু কাম কৰিব পৰা নাছিল। নিৰ্বাচনৰ সময়ত আমাৰ কোড অফ কণ্ডাক্ট চলি আছিল আৰু নিৰ্বাচনৰ আগলৈকে কেতিয়াও অসমত এই ধৰণৰ আমাৰ ভগ্নীক আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই মিয়াসকলে এনেধৰণে আক্ৰমণ কৰাৰ কোনো সাহস কৰা নাছিল। কিন্তু নিৰ্বাচনৰ পিছৰ পৰা আমি দেখিলোঁ যে এই ধৰণৰ এটাৰ পিছত এটা ঘটনা ঘটা আৰম্ভ হৈছে আৰু আজি মই ইয়ালৈ আহি ৰাইজৰ পৰা যিটো বুজিলোঁ যে ইয়াত এই অঞ্চলত এনেকুৱা ধৰণৰ যথেষ্ট সাহস কৰা সেই জনগোষ্ঠীটোৰ সাহস আমি দেখিছোঁ। কিন্তু আমাৰ খিলঞ্জীয়া বড়ো ভাইসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ বা এনেকুৱা ধৰণৰ সাহস তেওঁলোকে ইমিডিয়েটলি বন্ধ কৰক, নহ'লে আমি যিমান কঠোৰ হ'ব লাগে কঠোৰ হ'ম। পৰিয়ালটোৰ মই ক্ষতিপূৰণ বুলি নকওঁ, অৰ্থনৈতিক সাহায্যৰ কাৰণে চৰকাৰে দুয়োটা পৰিয়ালকে, যিগৰাকী ভগ্নী আমাৰ পৰা ভগ্নী ধৰ্ষিতা হ'ল আৰু আমাৰ যি ভাতৃ আমাৰ পৰা হেৰাই গ'ল, দুয়োটা পৰিয়ালকে চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰি অলপমান সহায় কৰিব। ফাষ্ট ট্ৰেকৰ কাৰণে যি ব্যৱস্থা থাকিব সেই ব্যৱস্থাও মই আজি নিৰ্দেশনা দিছোঁ। এইটো আইনগতভাৱে আবেদন কৰা এই ফৰেঞ্চিক ৰিপৰ্টটো অহাৰ লগে লগে সেই ধৰণৰ যিখিনি ব্যৱস্থা থাকিব আৰু এইটো ফাষ্ট ট্ৰেক কোৰ্টত লৈ যোৱা হ'ব, যাতে ইমিডিয়েটলি শাস্তি প্ৰদান কৰিব পাৰোঁ। আৰু ইতিমধ্যে যিখিনি একিউজ আছিলে এই একিউজখিনি ধৰা হৈছে, এগৰাকী মাত্ৰ বাকী আছে আৰু বাকীখিনি সকলোকে ধৰিছে। এইগৰাকীও সাক্ষ্যৰ ওপৰতে নামটো আহিছে, বাকী যিসমূহ মুখ্য অভিযুক্ত আছিল গোটেইকেইজনকে ধৰা হৈছে আৰু এওঁক যি সাক্ষ্যৰ অভিযোগত আহিছে যোৱাকালিও এগৰাকীক ধৰিছে আৰু যি পলাই আছে তাকো ধৰা হ'ব। আমাৰ পুলিচ প্ৰশাসনক ধন্যবাদ দিম যে ক্ষিপ্ৰতাৰে কাম কৰি গোটেইখিনি কৰিছে আৰু আমাৰ যিহেতু গোটেইখিনিৰ এটা আৱেগ জড়িত হৈ আছে, কাৰণ আমাৰ নিজৰ খিলঞ্জীয়া মানুহক এনেধৰণে বহিমূলৰ মানুহে আহি আক্ৰমণ কৰিব, বহিমূলৰ মানুহে আজি আমাৰ মান সন্মানৰ ওপৰত হাত দিব, এইটো কোনো কাৰণত সহ্য কৰা নহয় আৰু ইয়াৰ কাৰণে যেনেকৈ যি ব্যৱস্থা ল'ব লাগে চৰকাৰে ল'ব। অভিযোগ যি নাহক কিয় এটা কথা নিশ্চিত যে পুলিচে যি ধৰণে কাম কৰিলে তাৰ কাৰণে আমি ইমিডিয়েটলি ৩ তাৰিখ আৰু ৫ তাৰিখৰ ঘটনাৰ পিছত ইমিডিয়েটলি দোষীসকলক কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। কেতিয়াবা এই ধৰণৰ কথা হয়, কিবা কাৰণত ফোনত হয়তো পোৱা নাই বা কিবা হৈছে, কিন্তু মই ভাবোঁ যে পুলিচ প্ৰশাসনক ইয়াত ধন্যবাদেই দিব লাগিব আৰু ৰাইজেও এই কথাটো স্বীকাৰ কৰিছে যে পুলিচৰ ক্ষেত্ৰত কোনো ধেমালি হোৱা নাই। কেৱল আমি সদায় এইটো অকল ঘটনা নহয়, ঘটনাটো হ'ল ইয়াৰ লগত যিবিলাক কথাৰ কাৰণে এইবিলাক ঘটনা হৈছে সেই কথাবিলাকৰ শিপালৈ যাব লাগিব আৰু সেইটোৱে বন্ধ কৰিব লাগিব। অভিযুক্তসকল অবৈধ ইটাভাটিৰ সৈতে সম্পৰ্ক আছে, সেই কথাটোৱে ইতিমধ্যে মই আয়ুক্ত মহোদয়ক নিৰ্দেশনা দিছোঁ যে তাত কি ধৰণে তেওঁলোকে এই ট্ৰাইবেল বেল্টত বহি আছে, তেওঁলোক মানে সঠিকভাৱে
মানে বহা মানুহ নে বেলেগৰ পৰা আহি বহা মানুহ বা কেতিয়া আহিলে এই মানুহবিলাক এইবিলাক মাটি চৰকাৰী মাটিত আছে নে কিবা বেলেগ মাটিত আছে এই গোটেইখিনি বস্তু চাবৰ কাৰণে মই আয়ুক্ত মহোদয়ক নিৰ্দেশ দিছোঁ আৰু মই ভাবোঁ যে এই ৰিপৰ্টটো অহাৰ লগে লগে সেই ক্ষেত্ৰতো চৰকাৰখনে কঠোৰভাৱে ইয়াৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি ৰাইজ সজাগ হ'ব লাগিব ৰাইজে বুজি পাব লাগিব যে এতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই মিয়াসকলৰ আক্ৰমণ আৰম্ভ হৈছে গতিকে ইয়াৰ কঠোৰভাৱে যিটো সামাজিক দায়বদ্ধতা আমি কিন্তু সামাজিকভাৱে দেখুৱাব লাগিব আৰু ইয়াৰ ভিতৰতো কিছুমান এনেকুৱা ঘটনা আছিল যি ঘটনাবিলাকে তেওঁলোকক এতিয়া অলপমান সাহস দিছে কিন্তু এই প্ৰথম যোৱা ৩টা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনত কিন্তু এই মানুহবিলাকে সাহস পোৱা নাছিল যোৱা নিৰ্বাচনৰ পিছৰে পৰা বা নিৰ্বাচনৰ সময়ৰ পৰা এই ধৰণৰ সাহস কৰবাত পালে আৰু সেইকাৰণে আমিও সামাজিক সচেতনতাৰে ইয়াৰ উত্তৰ দিব লাগিব